অসমৰ লোকসংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে অভিনৱ পদক্ষেপ গ্ৰহণ কৰি আহিছে সাংস্কৃতিক কৰ্মী শংকৰ কৃষ্ণ দাসে। পূৰ্বৰ দৰে এইবেলিও তেওঁ বজাৰত উলিয়াই দিছে লোকসংস্কৃতিৰ কেইপদমান আহিলা। মহাত্মা গান্ধীৰ যি তিনিটি অবিস্মৰণীয় মূৰ্তি, সেই মূৰ্তিকেইটি আমাৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাক সুন্দৰভাৱে সজাই তোলাৰ বাবে সংস্কৃতিক ধন্যবাদ তথা কৃতজ্ঞতা। এই আহিলা কেইপদ ক্ৰমে ঢোল, খোল আৰু মাদলৰ আৰ্হিৰ 3-ডাইমেনশ্যনেল কি ৰিং, গায়ন বায়নৰ আৰ্হিৰ 3-ডাইমেনশ্যনেল মূৰ্তি আৰু নাম অমৃত নামৰ এটা যন্ত্ৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সঁজুলিকেইবিধ মুকলি কৰে। অনুষ্ঠান হৈ গ'ল, তাতে তিনিবিধ লোক সংস্কৃতিৰ আহিলা আমি বজাৰত মুকলি কৰি দিলোঁ। এটা কি ৰিং, 3-ডাইমেনশ্যনেল কি ৰিং, তাত ঢোল, খোল, মাদল আছে, হাতে হাতে লৈ যাব পৰাকৈ এটা অনুষ্ঠান কৰা হৈছে। তাৰপিছত নাম অমৃত যন্ত্ৰ, যিটো লোকৰত্নাকৰ বা দলিদাসৰ কণ্ঠভাগী আমি চিপৰ দ্বাৰা এইটো মেমৰিত থোৱা হৈছে আৰু সেই মেমৰিৰ দ্বাৰা আমি সেইটো প্লে কৰিব পাৰিছোঁ। হাণ্টিং ডিভাইচ কাৰেণ্টত লগাই দিলে নতুনকৈ বাজি থাকিব। আৰু এবিধ পৰম বৈষ্ণৱ ভকত বান্ধ বুলি এবিধ টেবুল টপত থ'ব পৰা এবিধ 3-ডাইমেনশ্যনেল দল আমি তৈয়াৰ কৰিছোঁ আৰু ভকত বৈষ্ণৱৰ লেখীয়া মহাত্মা গান্ধীৰ আদৰ্শক লৈ পিনে তৈয়াৰ কৰা হৈছে। এইখিনি মাৰ্কেটত উলিয়াই দিয়া হৈছে। ইপিনে অহা 6 মাহৰ ভিতৰত ৰবটিক গায়ন বায়নো বজাৰত উলিয়াই দিয়া হ'ব বুলি শংকৰ দাসে জানিবলৈ দিয়ে। আৰু হয়তো 6 মাহৰ পিছত আমি ৰবটিক গায়ন বায়নৰো আমি কথা ভাবিছোঁ। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগত আমি কিছুমান কথা ভাবি থোৱা হৈছে, হয়তো আমি কৰিব পাৰিম। হয়তো ৰবটে গায়ন বায়নৰ নিচিনা চাউণ্ড প্ৰডাকশ্যন কৰি খোজকাঢ়ি যাব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলি 24।